আৰু মই এনেকৈ ৰুমাল গাঁঠো এইবিলাক হ'ল আৰু এইটো হ'ল গাৰু কভাৰ এয়া তো ফ্ৰেণ্ডছ আজি ফুৰিব গৈ আছোঁ ক'ৰবাত আৰু আপোনালোককো লৈ যাম মোৰ ভিডিঅ'টো চাই থাকক আৰু এতিয়া মই ওলাইছোঁ ঘৰৰ পৰা আৰু খোজকাঢ়ি যাম একে ভাল লগা নাই মানে ঘৰত থাকি ওলাই যাওঁ অকণ এইখন আমাৰ ওচৰৰে চাৰিআলিখন নাই একো নাই এইটো ওচৰত এখন মন্দিৰ সেয়া শিৱ মন্দিৰ এইফালে চম্পাৱতী কুণ্ড যায় A few moments later. এতিয়া উভতি আহি গ'লোঁ দেখাব নোৱাৰিলোঁ আৰু ক'ত গৈছিলোঁ কি কৰিলোঁ মই গৈছিলোঁ হস্পিটাললৈ তাৰপিছত আৰু দেখাব নোৱাৰিলোঁ তাত মানুহ ভিৰ আছিলে সেইকাৰণে এতিয়া আকৌ কি কৰিম দেখাম বাৰু এতিয়া মই কি কৰিম আৰু কি আপোনালোকক দেখাব পাৰোঁ তাকে চেষ্টা কৰোঁ ভিডিঅ'টো চাই থাকক A few moments later. আৰু মই এনেকৈ ৰুমাল গাঁঠো এইবিলাক হ'ল ঘন চিলাই আৰু এইটো গোলাপ ফুলত এইটো মুঢ়ি চিলাই বুলি কয় আৰু এই পাতটোত এইটো ওপৰ চেন আৰু এইটো হ'ল পকোৱা চিলাই বুলিও কয় মুঢ়ি চিলাই বুলিও কয় এইটো চেন চিলাই এইটো ওপৰ চেন এইবিলাক ইমান ডাঙৰ ডাঙৰ আছে ৰুমালৰ পিচবিলাক আৰু এনেকৈ মই মিটাৰ কাপোৰ কিনি লৈ আহোঁ এনেকৈ ডাঙৰ ডাঙৰ কাটি পেলাই আৰু চিলোৱা হয় আৰু এইবিলাক ৰুমাল কাপোৰ কাটি থোৱা হৈছে আৰু চিলোৱা হোৱা নাই চিলাব লাগিব আৰু এইটো হ'ল গাৰু কভাৰ এয়া এইবিলাক ঘন চিলাই এইকেইটা মই নিজ হাতেৰে বনোৱা মিটাৰ কাপোৰ লৈ আহোঁ আৰু ফুলটো ইমানলৈকে আহিব আৰু ইমানলৈকে ইয়াৰলৈকে আহিব ফুলটো সম্পূৰ্ণ হোৱা নাই আৰু কৰি আছোঁ সেইকাৰণে কাপোৰটো কোচ হৈ গৈছে আৰু এনেকৈ মিটাৰ কাপোৰ লৈ আহোঁ বাৰু ডাঙৰকৈ তাৰপিছত মেচিনত কাটি কৰি চিলাওঁ মই আৰু আগতে দেখালোঁ বাৰু আপোনালোকক এয়া মই এনেকৈ মিটাৰ কাপোৰ চিলাওঁ বুলি কাটি পেলাই চিলাওঁ আৰু মেচিনত তাৰপিছত এইটো ফুল চুল গাঁঠি কৰি হোৱা নাই আৰু এইটো আগ চাইডটো গাৰু আৰু এইটো পিছ চাইডটো এইফালৰ পৰা গাৰু সোমাব ফিটা লগোৱা হৈ থোৱা আছে যদি ভাল লাগিলে ভিডিঅ'টোত চাই তে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল চাই আছে সেই সকলোকো কৈছোঁ মই ছাবস্ক্ৰাইব কৰি দিব বুলি আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে ভাবিছে অৰ্ডাৰ দিওঁ বুলি মোৰ ৰুমালকেইটা চাই তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰো দিব পাৰিব মই অৰ্ডাৰো ৰাখোঁ আৰু তলত দিয়া হৈ থাকিব ফোনৰ নাম্বাৰটো আপোনালোকে মোক কণ্টেক্ট কৰিলে পাব তে আজিলৈ ইমানেই আছিলে মোৰ ব্লগটো